Welcome to Shikshaghar, my dear students. Today we are going to start narration of assertive sentences. ছাত্ৰ-ছাত্ৰী সকল আমি ইতিমধ্যে narrationৰ এটা ভিডিও পঠাইছো। এই ভিডিওটোত আমি narrationৰ নিয়মসমূহ আলোচনা কৰিছিলো। তোমালোকে যদি এই ভিডিওটো চোৱা নাই ডেসক্ৰিপচন নাইবা এন্ড স্ক্ৰিনত গৈ চাব পাৰিবা আৰু এই শিক্ষাঘৰ চেনেলটো যে সাবস্ক্ৰাইব কৰা তুমি সাবস্ক্ৰাইব কৰি থবা। আমি আজি আৰম্ভ কৰিব লৈছো narration of assertive sentences. Narration of assertive sentences বুলি কোৱাৰ লগে লগে আমি প্ৰত্যেকটো আসলতে আমি বাক্য যদি চাবলৈ যাও বাক্য পাঁচ বিধ পাও। উদ্দেশ্য অনুসৰি পাঁচ বিধ বাক্য আছে: assertive, interrogative, optative, imperative আৰু exclamatory। আৰু এই গতিকেইটা সেন্টেন্সৰে narration indirect speech লৈ নিবলৈ হলে আমি বেলেগ বেলেগ কিছুমান নিয়ম পাম, অৰ্থাৎ তাৰ ৰিপৰ্টিং ভাৰ্বটো বেলেগ হ'ব আৰু ৰিপৰ্টেড ক্লজৰ থকা কথাখিনিও বেলেগ হ'ব। গতিকে আজি আমি assertive sentenceৰ কেনেকৈ indirect speech লৈ নিয়ে সেই বিষয়ে আমি আলোচনা কৰিম। চেঞ্জেছ ইন indirect speech, অৰ্থাৎ indirect speech লৈ নিলে কেইটামান চেঞ্জ হয় আমি গম পাইছো ইতিমধ্যে আগৰ ভিডিওটোত। ৰিপৰ্টিং ভাৰ্বটো চেঞ্জ হ'ব, ইয়াত say নাইবা tell হ'ব আৰু কমাৰ ঠাইত হ'ব that indirect speech লৈ নিলে। আমি কেইটামান এক্সাম্পল চাইছো। He says I am here। এই বাক্যটোত say ভাৰ্বটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে, says। গতিকে আমি আগৰ ভিডিওতে কৈছিলো যে যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট নাইবা ফিউচাৰ টেন্সত থাকে তেনেহলে ইনডাইৰেক্ট স্পিচত ৰিপৰ্টেড ভাৰ্বৰ টেন্স সলনি নহয়। এই বাক্যটোত ৰিপৰ্টেড ভাৰ্ব হৈছে am। গতিকে আমি ইনডাইৰেক্ট স্পিচলৈ দিলে এই আমটো I am here বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে। গতিকে ইনডাইৰেক্ট স্পিচলৈ নিলেও সেই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব। He says that কমাৰ ঠাইত আমি that আনিছো আৰু এতে I ঠাইত he হৈ গল আৰু am ঠাইত is হল। He is here to there হৈ গল। অৰ্থাৎ এনেকৈ ধৰণে আমি যদি এফালৰ পৰা চেঞ্জ কৰি যাও he says কমাৰ ঠাইত that আনিলো, I টো কি হ'ব সেইফালে কোনে কৈছে কথাখিনি he, গতিকে I টো he হৈ যাব। হিৰ লগত is হ'ব, I লগত am হৈছিল, হিৰ লগত is হ'ব, here ঠাইত there হ'ব। অৰ্থাৎ আমি এনেকুৱা ধৰণে প্ৰতিটো ওয়ার্ডে যিবিলাক চেঞ্জ হয়, প্ৰনাউন চেঞ্জ হ'ব, ভাৰ্ব চেঞ্জ হ'ব, সময় বুজা শব্দ, ঠাই বুজা শব্দ, এনেকুৱা ধৰণে চেঞ্জ কৰি গলে আসলে নেৰেশনটো বহু বেছি টান নহয়। আমি নেক্সট এক্সাম্পল লৈ আহিছো। The boy says I am reading। এইটো হ'ব the boy says কমা ঠাইত that আনিছো, I ঠাইত he আহিছে, am ঠাইত is আহিছে আৰু ing থকা ভাৰ্বটো চেঞ্জ নহয়। আসলে আমি যদি অক্সিলাৰি ভাৰ্ব কয়টাহে চেঞ্জ হয়। The boy says that he is reading। Next example, the man says I have finished my work। Indirect speech হ'ব the man says that I ঠাইত আমি he আনিলো, have ঠাইত he থকা কাৰণে has হৈছে, finished past participle, my ঠাইত his আহিছে আৰু work টো হৈছে the man says that he has finished his work। Next example, they say we shall play the game। Indirect speech হ'ব they say that they with they হল, they লগত will বহিব, with হোৱাৰ কাৰণে shall আহিছিল, they will play the game। এনেকুৱা ধৰণে প্ৰেজেন্ট ইনডিফিনিট টেন্সত যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে তেনেহলে ৰিপৰ্টেড ভাৰ্বৰ টেন্স ইনডাইৰেক্ট স্পিচত সলনি নহয়। নেক্সট এক্সাম্পল, she says I went to school। এবাৰ এইটো past tenseত আছে। she says that I ঠাইত she হল, she went to school। অৰ্থাৎ ডাইৰেক্ট স্পিচত past indefinite tense আছিল, ইনডাইৰেক্ট স্পিচতো সেই একেই past indefinite tense থাকিল। নেক্সট he will say, এইবাৰ ৰিপৰ্টিং ভাৰ্বটো ফিউচাৰ টেন্সত আছে, I have done my duty। অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বটো ফিউচাৰ টেন্সত থাকিলেও ইনডাইৰেক্ট স্পিচত ৰিপৰ্টেড ভাৰ্বৰ টেন্স I have done এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে। অৰ্থাৎ ইনডাইৰেক্ট স্পিচতো এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সতে থাকিব। he will say that কমাৰ ঠাইত that আহিছে, I ঠাইত he আহিছে, সেইফালে যেহেতু he আছিল গতিকে I লগত have আহিছিল, he লগত has আহিছে, he has done, my টো ঠাইত his আহিছে, his duty, he has done his duty। অৰ্থাৎ টেন্সটো একেই থাকিল, কেৱল pronoun চেঞ্জ হৈছে। নেক্সট এক্সাম্পল, they will say we are doing our work। they will say that with they হ'ব,
are doing ইয়াতো দে লগতে are আহিব অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আছিল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হৈছে our ঠাইত দেয়াৰ হৈছে work অৰ্থাৎ they will say that they are doing their work এনেকুৱা ধৰণে যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট নাইবা ফিউচাৰ টেন্সত থাকে তেনেহলে ইনডাইৰেক্ট স্পিচত ৰিপৰ্টেড ভাৰ্বৰ টেন্স সলনি নহয় these are some examples that if the reporting verb is in present or future tense the reported verb does not change in indirect speech এবাৰ আমি কেইটামান বেলেগ एग्जांपल লৈ আহিছো এবাৰ আমি past tense অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বটো past tense থাকিলে কি হ'ব যে আমি টেন্সৰ যেটো সলনি হোৱা নিয়ম আছিল এইবাৰে সেই নিয়মটো ইয়াত প্ৰযোজ্য হ'ব he said এটো past tense ৰিপৰ্টিং ভাৰ্ব I am reading now এবাৰ আমি pronoun নাইবা সময় বুজোৱা শব্দৰ লগতে টেন্স তো সলনি কৰিব লাগিব he said that I ঠাইত he হল am reading অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আছিল am ঠাইত আমি was আনিছো was reading now to then হৈ গল অৰ্থাৎ he said that he was reading then অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কি হৈ গল past কন্টিনিউয়াস টেন্স তোমালোকে যদি আগৰ ভিডিওটো যিসকলে চাইছা গম পাবাই যে প্ৰেজেন্ট কন্টিনিউয়াস থাকিলে past কন্টিনিউয়াস টেন্স হৈ যায় গোটেইখিনি নিয়ম আগৰ ভিডিওটো দিয়া আছিল এবাৰ আমি এইছো দা বয় said I have written a story indirect speech হ'ব the boy said that I ঠাইত he হল have ঠাইত had হয় written past participle এইটো সেন্স নহয় a story the boy said that he had written a story next the man said I shall play the game indirect speech হ'ব the man said that I ঠাইত he হল he লগত shall বা will to কি হয় would হৈ যায় he would play the game next they said we met the minister yesterday এবাৰ ইয়াত past tense আছে past tense হলে কি হ'ব past perfect tense হৈ যাব they said that they we to they হৈ গল they had met the minister yesterday to the day before নাইবা the previous day আমি ক'ব পাৰো next example the boy said we are playing football answer to about the boy said that we ঠাইত they হৈ গল were ঠাইত had been তোমালোকে এনেকৈ মনত ৰাখিব পাৰা was বা were ঠাইত had been হয় অৰ্থাৎ ing থকা ভাৰ্বটো চেঞ্জ নহয় ইনডাইৰেক্ট স্পিচতো ing হৈ থাকে অৰ্থাৎ they had been playing football অৰ্থাৎ এটো past কন্টিনিউয়াস টেন্স আছিল past perfect কন্টিনিউয়াস টেন্স হৈ গল next the man said I was here yesterday the man said that I ঠাইত he হল was ঠাইত had been হল here ঠাইত there হল yesterday ঠাইত the day before অৰ্থাৎ দুগতে বাক্য the man said that he had been there the day before এই বাক্যটো আটাইকেইটাই চেঞ্জ হৈ গৈছে pronoun চেঞ্জ হৈছে pronoun I আছিল I ঠাইত he হৈছে was ঠাইত had been হৈছে here ঠাইত there হৈছে আৰু yesterday ঠাইত the day before অৰ্থাৎ গোটেইকেইটাই চেঞ্জ হৈ গৈছে pronoun verb ঠাই বুজোৱা শব্দ সময় বুজোৱা শব্দ এনেকুৱা ধৰণে আমি past tense যদি ৰিপৰ্টিং ভাৰ্বটো থাকে তেনেহলে indirect speechত reported verbৰ tense সলনি হয় if there is an object in the reporting clause the reporting verb in indirect speech will be tell past tense to told হ'ব আমি এবাৰ বেলেগ কেইটামান एग्जांपल লৈ আহিছো এবাৰ আমি অবজেক্ট থকা ৰিপৰ্টিং ক্লজটোত অবজেক্ট থাকিব যেনে he said to me এবাৰ আমি he said এই said ৰ পিছত to টো আনিবলৈ আছে সেই ভাৰ্বটো আসলে এটা ইন্টেনসিভ ভাৰ্ব তাৰ লগত অবজেক্ট অহাৰ বাবে আমি এই to প্ৰিপজিশনটো আনিবলগীয়া হৈছে he said to me I know you ইয়াত ইনডাইৰেক্ট স্পিচটো হ'ব এই said to থাকিলে অৰ্থাৎ said ৰ পিছত যদি এটা অবজেক্ট থাকিলে আমি said to নিলিখি আমি tell ভাৰ্বটো নৰা টেলৰ past tense ইয়াত যেটো said আছে past tense আনিছো he told me কমা ঠাইত that আনিছো I ঠাইত he হৈছে past tense এটো no not past tense knew আৰু you ইয়াত কাক কথাখিনি কৈছে me মানে you ঠাইত me হৈছে ছাত্ৰছাত্ৰীসকলে এটা মনোযোগ দিব লগা কথা এই you টো কি হ'ব এই you টো সদায় পাজল লগা ইনডাইৰেক্ট স্পিচলৈ নিয়তে আৰু কোনে ৰিপৰ্টিং ক্লজত আমি চাব লাগিব কোনে কাক কথাখিনি কৈছে সেইমতে আমি you টো চেঞ্জ কৰিব লাগিব next he said to her I saw your brother here ইনডাইৰেক্ট স্পিচত হ'ব he told said to হলে আমি told আনিছো he told her কমা ঠাইত that আনিছো I ঠাইত আনিছো he saw past tense আছে had seen past perfect tense your brother your to কি হ'ব
যেহেতু he said to her তাইক কৈছিল her গতিকে ইয়াত কি হ'ব her brother হেয়াৰটো দিয়াৰ হৈ গ'ল আৰু he told her that he had seen her brother there. Next, she said to them, I shall also go with you. She told she told them that I do see হৈ গ'ল shall to would হৈ গ'ল also go with you to কি হ'ব যেহেতু সিহঁতক কৈছে them গতিকে you to them হৈ গ'ল she told them that she would also go with them. Next, the man said to the boys, I am going to tell you a story. Answer to hobo the man said to ঠাইত আমি told the boys that he was going I ঠাইত he আনিলো এমৰ ঠাইত was going to tell you to কি hobo সিহঁতক যেহেতু the boys লৰাবোৰক কৈছে গতিকে আমি you ঠাইত এটা pronoun এটা আনিছো them a story. The man told the boys that he was going to tell them a story. Next, the boy said to me, you gave me your book. Indirect speech hobo the boy said to already আমি told দিছো the boy told me comma ঠাইত that আনিছো you ঠাইত কি আহিব এবাৰ কাক কৈছে লৰাজনে মোক কৈছিল তুমি মোক তোমাৰ কিতাপখন দিছিলা আমি অসমীয়া কৰি ললো বাক্যবিলাক ইনডাইৰেক্ট স্পিচলৈ নিবলৈ সুবিধা হয় লৰাজনে মোক কৈছিল যে মই তাক মোৰ কিতাপখন দিছিলো গতিকে মই I gave আছে past tense past perfect tense had given গতিকে me to কি হৈ গল মই তাক দিছিলো গতিকে him হৈ গল me your book কাৰ কিতাপ দিছিলো মোৰ কিতাপখন my book অৰ্থাৎ এই গতিকেটা ইয়াত চেঞ্জ হৈ গৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলে এনেকৈ you বা me I এইবিলাক কেনেকৈ চেঞ্জ হ'ব ৰিপৰ্টিং প্লাস টু চাই নিৰ্ধাৰণ কৰিব পাৰিব. নেক্সট এক্সাম্পল the old man said to me your father knew me well. এবাৰ হ'ব the old man said to ঠাইত আমি told আনিছো told me কমা ঠাইত that আনিছো একেই your father বুঢ়া মানুহজনে মোক কৈছিল তোমাৰ দেউতাৰে মোক ভালদৰে জানিছিল বুঢ়া মানুহজনে মোক কৈছিল যে মোৰ দেউতাই অৰ্থাৎ এবাৰ your father টো কি হ'ব my father মোৰ দেউতাই তেখেতক ভালদৰে জানিছিল অৰ্থাৎ me ঠাইত এবাৰ him হৈ গ'ল এনেকৈ কোনে old man জনে মোক কৈছিল কথাখিনি এনে কোনে কাক কথাখিনি কৈছিল বাৰে বাৰে কৈ আছো এই কথাখিনি ছাত্ৰছাত্ৰীসকলে মনত অৰ্থাৎ বুজিব পাৰিলে তেনেহলে your you me I এইবিলাক চেঞ্জ কৰোতে এতিয়াও ভুল হৈ নাযায় সাধাৰণতে ছাত্ৰছাত্ৰীসকলে এই ক্ষেত্ৰতে ভুল কৰা দেখা যায় ছাত্ৰছাত্ৰীক আনটি কথা ক'বলৈ লৈছো এই আমি said ৰ পিছত to আনিছিলো অৰ্থাৎ say to intransitive verb এই কাৰণে আমি to আনিব লগা আছিল কিন্তু told লিখতে আমি to অনা নাই কিয় আৰু tell বা tell ৰ past tense told এইটো এটা ট্ৰানজিটিভ ভার্ব এই ট্ৰানজিটিভ ভার্বৰ পিছত মি অবজেক্ট আহিছে গতিকে ট্ৰানজিটিভ ভার্বৰ অবজেক্ট থকা ভার্ব বিলাকে ট্ৰানজিটিভ ভার্ব বুলি কয় অৰ্থাৎ কৰ্ম ক্ৰিয়া ইয়াৰ অবজেক্ট থাকে সেইকাৰণে তাৰ পিছত আমি টু আনিব নালাগে অৰ্থাৎ টেল বা টোল্ডৰ পিছত আমি টু কেতিয়াও বহুব নালাগে ছাত্ৰছাত্ৰীসকল এছাৰটিভ সেন্টেন্সৰ ইমানখিনি নিয়ম দি তোমালোক বুজাবলৈ চেষ্টা কৰি তোমালোকে নিশ্চয় বুজিব পাৰিছা আজিলৈ ইমানতে এৰিছো তোমালোকে শিক্ষাকৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহ তোমালোকে চালে ডেৰেকচনৰ নিয়মসমূহ জানিব পাৰিবা আজিলৈ এৰিছো থ্যাংক ইউ